হাই ফ্ৰেণ্ডছ, কি খবৰ? মই অনুপম স্বাগতম জনাইছোঁ মোৰ সৰু ইউটিউব চেনেল কথা পাতো আহালৈ। আজি আমি কথা নাপাতোঁ, দুটামান কবিতা লিখিবলৈ চেষ্টা কৰিছিলোঁ। নেজানো কবিতা হৈছেনে নাই, তাকে অলপ মাতি শুনাওঁ বুলি ভাবিছোঁ। শুনি চাই কেনেকুৱা হৈছে কমেণ্ট কৰিবচোন। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কবিতাৰ কোনো শিৰোনাম দিয়া হোৱা নাই, তো তেনেকৈয়ে মাতিছোঁ। মই এজাক বৰষুণ হ'ব খোজোঁ তোমাৰ বাবে অনামিকা, সৰি পৰিব খোজোঁ তোমাৰ চহৰত বাৰে বাৰে, ধুই নিব খোজোঁ অলিয়ে গলিয়ে ভিৰ কৰা বেদনা নামৰ গেলা দমবোৰ। এজাক বৰষুণ হৈ ধুব খোজোঁ তোমাক অনামিকা, সজাব খোজোঁ ন সাজেৰে ন ৰূপেৰে বুকুৰ ৰুমেৰে। ধন্যবাদ। ভাল লাগিল যদি ভিডিঅ'টো লাইক কৰক। আৰু এটা আছিলে, এইটো নামাকৰণ কৰা হোৱা নাই, এনেই লিখি থৈছোঁ, শুনি চাওকচোন। এইটো কেনেকুৱা পাই কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। মই সাৰ পাব খোজোঁ তোমাৰ ওঠৰ গোলাপী বৰষেৰে, ৰাতিৰ পাহাৰ বগোৱা পাই অহা প্ৰতিটো পুৱাৰ বুকুত। মই চাব খোজোঁ তোমাৰ চুলিৰ মেঘালী সুবাসেৰে, অলেখ অযুত জীয়া সপোন চকু ৰাখি তোমাৰ চকুত। হয়তো কবিতাবোৰ সুৰ লগাই আবৃত্তি কৰিব পৰা নাই, তথাপি আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো আগুৱাই যাবলৈ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জোন হৈ আহিছা মোৰ আকাশলে তুমি, জোন